নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম কাৰেণ্ট এফেয়াৰ্স 2021 যে 2022 বৰ্ষৰ আৰম্ভণিতে যিবিলাক এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে আসাম পুলিচৰ লগতে বাকি যিমান বিলাক এক্সাম হ'বলৈ গৈ আছে সকলোবিলাক এক্সামৰ বাবে 2021 বৰ্ষৰ কাৰেণ্ট এফেয়াৰ্স যথেষ্ট প্ৰয়োজনীয় হ'ব গতিকে নেশ্যনেল যিবিলাক কাৰেণ্ট এফেয়াৰ্স আছিল এইখিনি আমি অলৰেডি ডিসকাস কৰিছো আপোনালোকে কাৰেণ্ট এফেয়াৰ্সৰ যেটো প্লেলিষ্ট তাত গলে আপোনালোকে পাব আৰু আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম অকল অসমৰ কাৰেণ্ট এফেয়াৰ্স 2021 বৰ্ষৰ যিমান বিলাক ইম্পৰ্টেন্ট এৱাৰ্ডছ তাত দিয়া হৈছিল বা তাৰ লগত যিখিনি মোস্ট ইম্পৰ্টেন্ট হয় যিখিনি আমি চাবই লাগিব সেইখিনি আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ডিসকাস কৰিম আৰু 2022 বৰ্ষৰ আপোনালোকে ৰিসেন্ট যিবিলাক কাৰেণ্ট এফেয়াৰ্স এইবিলাক যদি আপোনালোকে চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্সৰ প্লেলিষ্টতে আপোনালোকে পাব উইকলি কাৰেণ্ট এফেয়াৰ্সৰ সিৰিজ দিয়া হৈছে গতিকে তাত আপোনালোকে প্ৰতি সপ্তাহৰে কাৰেণ্ট এফেয়াৰ্স বিলাক পাই থাকিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So প্ৰথম প্ৰশ্নটো হৈছে who is the renowned person of Assam has been granted 10 years visa to Mexico যে মেক্সিকোলৈ অসমৰ কোনজন প্ৰখ্যাত ব্যক্তিক 10 বছৰৰ বাবে ভিসা প্ৰদান কৰা হৈছে লাভলিনা বৰগোহাঁই জিষ্ণু বৰুৱা সমীৰ কুমাৰ সিনহা আৰু যাদৱ পায়েং তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি যাদৱ পায়েং অৰণ্য মানৱ আমি ইয়াৰ বিষয়ে আগত ভিডিও এটা আলোচনা কৰিছো গতিকে যাদৱ পায়েংক মেক্সিকোলৈ 10 বছৰৰ বাবে তেওঁক ভিসা প্ৰদান কৰা হৈছে এটা আছে কোৱেশ্চন নম্বৰ 2 লৈকে who has been appointed as the new advocate general of Assam যে অসমৰ নতুন এডভোকেট জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে দেৱজিৎ শইকীয়া দীপেন হালৈ ঘনশ্যাম দাস আৰু পৱন কুমাৰ বৰঠাকুৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ দেৱজিৎ শইকীয়া সো তেওঁ পূৰ্বতে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সেক্ৰেটাৰী আছিল এটা আছে কোৱেশ্চন নম্বৰ 3 লৈকে which month has been observed as অৰুণোদয় month in Assam যে অসমৰ কোনটো মাহ অৰুণোদয় মাহ হিচাপে পালন কৰা হৈছে জানুৱাৰী জুলাই এপ্ৰিল আৰু মে তো নিশ্চয় আপোনালোকে অৰুণোদয় স্কিমখনৰ কথা জানে পূৰ্বতে 830 টকাকে মান্থলি এছিষ্ট দিয়া হৈছিল কিন্তু এতিয়া 1000 লৈকে বঢ়াই দিয়া হৈছে গতিকে এই অৰুণোদয় স্কিমখনৰ বাবে জুলাই যেটো মাহ এই মাহটোক অৰুণোদয় মাহ হিচাপে পালন কৰিবলৈ কোৱা হৈছিল গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি জুলাই এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে who become the new chairman of Assam Public Service Commission যে অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ কোন যে কোন গৰাকী অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ শ্ৰী অভিজিত বৰুৱা শ্ৰী দেৱেশ্বৰ মালাকাৰ ডক্টৰ অঞ্জন নাথ আৰু ৰাজীৱ কুমাৰ বৰা উত্তৰ হ'ব অপচন নম্বৰ ডি ৰাজীৱ কুমাৰ বৰা এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে who won the Sahitya Academy Award 2020 for Bangsata short stories ইয়াতে সুধিছে যে বেংছাটা ছুটি গল্পৰ বাবে সাহিত্য অকাডেমি বঁটা 2020 কোনে লাভ কৰিছে গতিকে 2020 বৰ্ষৰ বঁটা এটো সাহিত্য অকাডেমি বঁটা কিন্তু 2021 বৰ্ষত দিয়া হৈছে কোভিডৰ বাবে গতিকে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হৈ আহিব পাৰে গতিকে বেংছাটা ছুটি গল্পৰ বাবে সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে জয়শ্ৰী গোস্বামী মহন্ত অপূৰ্ব কুমাৰ শইকীয়া জয়ন্ত মাধৱ বৰা আৰু কুল শইকীয়া ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি অপূৰ্ব কুমাৰ শইকীয়া গতিকে মনত ৰাখিব ছুটি গল্পৰ নাম আছিল বেংছাটা আৰু কোনে লিখিছিলে অপূৰ্ব কুমাৰ শইকীয়া এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে who was conferred with বাল সাহিত্য পুৰস্কাৰ 2020 for her short story ফসং in the Assamese language সো ইয়াতে সুধিছে যে কাক বাল সাহিত্য পুৰস্কাৰ 2020 প্ৰদান কৰা হৈছে তেওঁৰ ছুটি গল্প ফসঙৰ বাবে গতিকে এটা ছুটি গল্প ফসং এই ফসং গল্পটোৰ বাবে বাল সাহিত্য পুৰস্কাৰ 2020 প্ৰদান কৰা হৈছে গতিকে তলৰ কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে জয়শ্ৰী গোস্বামী মহন্ত আলী আহমেদ শমীম নাসৰিন আৰু মধুৰিমা ঘৰপালিয়া তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মধুৰিমা ঘৰপালিয়া গতিকে ছুটি গল্পটোৰ নাম মনত ৰাখিব হেতু হৈছিল ফসং কি পুৰস্কাৰ লাভ কৰিছে বাল সাহিত্য পুৰস্কাৰ 2020 এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে which Assamese film has received the best Assamese film honor at the 67th National Film Awards তো 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন অসমীয়া চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ সন্মান লাভ কৰিছে গতিকে এখন অসমীয়া চলচ্চিত্ৰ যিখন চলচ্চিত্ৰই 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ সন্মান লাভ কৰিছে অপচন আছে ব্ৰিজ জনাকী পৰুৱা হগুন আৰু ৰনুৱা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি
ৰণুৱা সো এই বোলছবিখনৰ সম্পূৰ্ণ নামটো হৈছে ৰণুৱা হু নেভাৰ সাৰেন্ডাৰ তো ইয়াৰ ডাইৰেক্টৰ আছিলে চন্দ্ৰ মুদৈ গতিকে এই চলচ্চিত্ৰখনে লাভ কৰিছে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ এটা ইছু কুৱেশ্যন নম্বৰ 8 লৈকে Which scheme has been announced by the CM of Assam for the children who have lost their parents due to COVID-19? So COVID-19 ফলত পিতৃ-মাতৃ হেৰুৱা শিশুসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনখন আঁচনি ঘোষণা কৰিছে जो অসমৰ মুখ্যমন্ত্ৰী এখন আঁচনি ঘোষণা কৰিছে যিসকল শিশুৰ মাক দেউতাক COVID-19ত মৃত্যু হৈছে তেওঁলোকৰ বাবে তো এই আঁচনিখনৰ নাম কি আছিল মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি চাইল্ড কেয়াৰ স্কিম ফাইট এগেইনষ্ট কোভিড এণ্ড CM COVID-19 চাইল্ড সাপোৰ্ট স্কিম তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি তো এই আঁচনিখনৰ জৰিয়তে যিসকলৰ শিশুৰ মাক আৰু দেউতাক দুয়োগৰাকীৰে মৃত্যু হৈছে COVID-19ত তেওঁলোকক মাহেকত 3500 টকাকৈ দিয়া হ'ব আৰু ইয়াৰ লগতে আনন কিছু সুবিধাও দিয়া হ'ব এটা ইছু কুৱেশ্যন নম্বৰ 9 লৈকে Assam government had decided to confer literary pension in the name of whom যে অসম চৰকাৰে কাৰ নামত সাহিত্য পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল সো অপচনত আছে ডক্টৰ মামনি ৰয়ছম গোস্বামী হিৰেন গোহাই হোমেন বৰগোহাই আৰু হিৰেন ভট্টাচাৰ্য তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হোমেন বৰগোহাই গতিকে সাহিত্যিক পেঞ্চন যি প্ৰদান কৰা হ'ব অসম চৰকাৰে হোমেন বৰগোহাইৰ নামত উচৰ্গা কৰিছে গতিকে তেওঁৰ নামৰে এই সাহিত্যিক পেঞ্চন দিয়া হ'ব আৰু প্ৰতি বছৰে 7 ডিসেম্বৰ তাৰিখত হোমেন বৰগোহাইদেৱৰ জন্মদিন আৰু সেই দিনাখনে সাহিত্যিক পেঞ্চনাৰ বিলাকৰ নাম ঘোষণা কৰা হ'ব এটা ইছু কুৱেশ্যন নম্বৰ 10 লৈকে which town has become the first zero waste town of Assam যে কোনখন চহৰ অসমৰ প্ৰথম শূন্য আৱৰ্জনা নগৰ হৈ পৰিছে যিখন নগৰত জিৰো ওয়েস্ট আছে জিৰো আৱৰ্জনা আছে অসমৰ প্ৰথমখন চহৰ গতিকে সেই চহৰখন কি ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট আৰু তিতাবৰ উত্তৰ হ'ব অপচন নম্বৰ ডি তিতাবৰ এটা ইছু কুৱেশ্যন নম্বৰ 11 লৈ Recently, who won the Best Actress Award at the Ottawa Indian International Film Festival in Canada? যে শেহতীয়াকৈ কানাডাৰ অটাৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কোনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল যে ৰিসেন্টলি কানাডাত অটাৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয় ইয়াতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে গতিকে অসমৰ এগৰাকী অভিনেত্ৰীয়ে লাভ কৰিছে গতিকে উত্তৰটো কি হ'ব অপচনত আছে প্ৰস্তুতি পৰাশৰ কৃপাল কলিতা শিৱাৰাণী কলিতা আৰু আইমি বৰুৱা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি শিৱাৰাণী কলিতা গতিকে ব্ৰিজ বা দলং নামৰ এখন বোলছবি সেই বোলছবিখনৰ অভিনেত্ৰী আছিল শিৱাৰাণী কলিতা গতিকে তেওঁ লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু বি নম্বৰ যেটো আছে কৃপাল কলিতা তেওঁ আছিল সেই বোলছবিখনৰ পৰিচালক গতিকে হেইটো আপোনালোকে মনত ৰাখিব এটা ইছু কুৱেশ্যন নম্বৰ 12 লৈকে ৰিসেন্টলি হু won the Best Actress Award at Toronto International Women Film Festival যে শেহতীয়াকৈ টৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত কোনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল গতিকে আপোনালোকে মহোৎসৱবিলাকৰ নাম মনত ৰাখিব আগৰটো আছিল অটাৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু এইটো হৈছে টৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ গতিকে ইয়াৰ উত্তৰবিলাক বেলেগ বেলেগ হ'ব গতিকে সেইভাবে আপোনালোকে এইখিনি মনত ৰাখিব উৎসৱবিলাকৰ নাম মনত ৰাখিব এই চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে প্ৰস্তুতি পৰাশৰ কৃপাল কলিতা শিৱৰাণী কলিতা আৰু আইমি বৰুৱা তো উত্তৰ হ'ব অপচন নম্বৰ ডি আইমি বৰুৱা সেমখৰ নামৰ যিখন বোলছবি এই বোলছবিখনৰ বাবে লাভ কৰিছে আইমি বৰুৱাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা টৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এটা ইছু কুৱেশ্যন নম্বৰ 13 লৈকে which central jail of Assam will be preserved as a heritage site যে অসমৰ কোনখন কেন্দ্ৰীয় কাৰাগাৰ ঐতিহ্যমণ্ডিত স্থান হিচাপে সংৰক্ষণ কৰা হ'ব যে এখন অসমত থকা কেন্দ্ৰীয় কাৰাগাৰ যিখনক ঐতিহ্যমণ্ডিত ঠাই হিচাপে সংৰক্ষণ কৰা হ'ব বা হেৰিটেজ সাইট হিচাপে সংৰক্ষণ কৰা হ'ব গতিকে সেই সেন্ট্ৰেল জেলখন কোনখন যোৰহাট সেন্ট্ৰেল জেল গুৱাহাটী সেন্ট্ৰেল জেল নগাঁও তো উত্তৰ হ'ব অপচন নম্বৰ এ যোৰহাট সেন্ট্ৰেল জেল সো যোৰহাট সেন্ট্ৰেল জেলখন হেৰিটেজ সাইট হিচাপে ইয়াক প্ৰিজাৰ্ভ কৰা হ'ব আৰু ইয়াৰ যেটো প্ৰিজন আছিল প্ৰিজনটো বেলেগত শিফট কৰা হ'ব এটা ইছু কুৱেশ্যন নম্বৰ 14 লৈকে who has been appointed as the brand ambassador of Samagra Shiksha Abhijan by Assam Govt. ইয়াতে সুধিছে যে অসম চৰকাৰে কাক সমগ্ৰ শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে তো ৰিসেন্টলি অসম চৰকাৰে সমগ্ৰ শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে গতিকে কোন গৰাকী ব্যক্তিক নিযুক্তি দিয়া হৈছে লাভলিনা বৰগোহাই হিমা দাস যাদৱ পায়াং আৰু অজয় কুমাৰ দত্ত উত্তৰ হ'ব
অপশ্যন নম্বৰ এ লাভলিনা বৰগোহাঁই এটা আছে কুৱেশ্যন নম্বৰ 15 লৈকে recently who has been nominated as its brand ambassador of Bandhan Bank যে শেহতীয়াকৈ বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক মনোনীত কৰা হৈছে লাভলিনা বৰগোহাঁই হিমা দাস যাদৱ পায়েং আৰু জুবিন গাৰ্গ নিশ্চয় আপোনালোকে জানে আপোনালোকে টেলিভিছনৰ এড দেখি আছে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি জুবিন গাৰ্গ এটা আছে কুৱেশ্যন নম্বৰ 16 লৈকে where has India's first e-fish market app Fish Wallet been launched যে ভাৰতৰ প্ৰথমটো ই-ফিছ বজাৰ এটা এপটোৰ নাম হৈছে ফিছ ৱালে তো এইটো ক'ত মুকলি কৰা হৈছে অসম মণিপুৰ অৰুণাচল প্ৰদেশ আৰু নেপাল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আসাম গতিকে ফিছ কিনা বেচাৰ বাবে এইটো এটা প্লেটফৰ্ম কৰা হৈছে আৰু যিবিলাকে মীন পালন কৰে তেওঁলোকৰ বাবে সুবিধা হ'ব বুলি ভাবি এইটো অসম চৰকাৰে মুকলি কৰিছে এটা আছে কুৱেশ্যন নম্বৰ 17 লৈকে who has honored with the 56th জ্ঞানপীঠ award যে নিম্নলিখিত কাক 56তম জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে গতিকে জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে 56th জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে এটো হল প্ৰশ্ন নীলমণি ফুকন দামোদৰ মাউজ অমিতাভ ঘোষ আৰু কৃষ্ণ সপ্তি উত্তৰ হ'ব অপশ্যন নম্বৰ এ নীলমণি ফুকন সো অসমৰ ইয়াত তৃতীয় গৰাকী ব্যক্তি যে জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছে সো ইয়াৰ পূৰ্বতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে লাভ কৰিছিলে 1979ত আৰু ইয়াৰ পিছত 2000 চনত লাভ কৰিছিলে মামনি ৰয়ছম গোস্বামীয়ে আৰু এতিয়া 2021 বৰ্ষত লাভ কৰিছে নীলমণি ফুকনে এটা আছে কুৱেশ্যন নম্বৰ 18 লৈকে টু হুম গণশিল্পী হেমাংগ বিশ্বাস এৱাৰ্ড ইজ গিভেন যে গণশিল্পী হেমাংগ বিশ্বাস বঁটা কাক প্ৰদান কৰা হৈছে ডক্টৰ হিৰেন গোহাঁই হোমেন বৰগোহাঁই নীলমণি ফুকন আৰু নান অফ দ্য এবভ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডক্টৰ হিৰেন গোহাঁই তেখেতক গণশিল্পী হেমাংগা বিশ্বাস বঁটা প্ৰদান কৰা হৈছে এটা আছে কুৱেশ্যন নম্বৰ 19 লৈকে who has been selected from Assam as a grade 1 scientist in the Indian Space Research Organization চমুকে ইছৰো যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা যাক আমি চমুকে ইছৰো বুলি জানো তাত গ্ৰেড 1 বিজ্ঞানী হিচাপে কাক অসমৰ পৰা নিৰ্বাচিত কৰা হৈছে নিশ্চয় আপোনালোকে পাইছিলে সোশ্যাল মিডিয়াটো আপোনালোকে পাইছে যে গ্ৰেড 1 বিজ্ঞানী হিচাপে অসমৰ এগৰাকী তেওঁক নিৰ্বাচিত কৰা হৈছিল গতিকে অপচনৰ কোনটো কাৰেক্ট হ'ব নাজনীন ইয়াসমিন তপন মিশ্ৰ নাজনীন সুলতানা আৰু সিদ্ধাৰ্থ যাদৱ তো উত্তৰটো হ'ব অপচন নম্বৰ এ নাজনীন ইয়াসমিন এটা আছে কুৱেশ্যন নম্বৰ 20 লৈকে who has been selected from Assam as a scientist in the Indian Space Research Organization ISRO যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকে ইছৰোত কাক বিজ্ঞানী হিচাপে নিৰ্বাচিত কৰা হৈছে গতিকে গ্ৰেড 1 বিজ্ঞানী আৰু আনগৰাকী সাইন্টিষ্ট হিচাপে মানে দুগৰাকী ব্যক্তিক নিৰ্বাচিত কৰা হৈছিল ইছৰোত ভাৰত অসমৰ পৰা তেওঁলোক ৰিপ্ৰেজেন্ট কৰে গতিকে সেই ব্যক্তিজনৰ নাম কি এটো হল প্ৰশ্ন অলোকেশ কলিতা তপন মিশ্ৰা অমৰ মিশ্ৰা আৰু অলোকেশ কাকতি উত্তৰ হ'ব অপশ্যন নম্বৰ এ অলোকেশ কলিতা গতিকে অলোকেশ কলিতা আৰু নাজনীন ইয়াসমিন এই দুগৰাকী অসমৰ পৰা ইছৰোত সাইন্টিষ্ট হিচাপে নিৰ্বাচিত হৈছিল এটা আছে কুৱেশ্যন নম্বৰ 21 লৈকে who received the প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড ইনষ্টিটিউটেড বাই অল আসাম ষ্টুডেণ্টছ ইউনিয়ন ASU যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিষ্ঠা কৰা প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা কোনে লাভ কৰিছে গতিকে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এয়া সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা দিয়া হয় গতিকে কোন গৰাকী শিল্পীয়ে লাভ কৰিছে খগেন গগৈ জুবিন গাৰ্গ তৰালী শৰ্মা আৰু দীপালী বৰঠাকুৰ গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ খগেন গগৈ এটা আছে কুৱেশ্যন নম্বৰ 22 লৈকে who has emerged as the first woman inspector general of police IGP of Assam যে অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক বা IGP হিচাপে কোন আত্মপ্ৰকাশ কৰিছে বা কোনে নিযুক্তি পাইছে দীপালী সিং ভায়োলিনা ভায়োলেট বৰুৱা আৰু নান অফ দ্য এবভ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ভায়োলেট বৰুৱা সো ভায়োলেট বৰুৱা বৰ্তমানতে ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ হিচাপে BTID কোকৰাঝাৰত তেখেতক পোষ্টিং দিয়া হৈছে গতিকে তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা যি আৰক্ষী মহাপৰিদৰ্শক বা IGP হিচাপে নিযুক্তি পাইছে তো এতিয়া আমি সাহিত্য একাডেমী বঁটা বিলাকৰ বিষয়ে আলোচনা কৰিম 2021 বৰ্ষৰ যদিও এইবিলাক 2022 বৰ্ষত দিয়া হৈছিল এই এৱাৰ্ডসমূহ জানুৱাৰীৰ প্ৰথমতে দিয়া হৈছিল কিন্তু যেহেতু এইবিলাক 2021 বৰ্ষৰে বঁটা হয় সেইবাবে আমি
2021 কারেন্ট এফেয়ার্সত আমি এইবিলাক লৈছো কিন্তু অলরেডি আমি 2022 বৰ্ষৰ যিবিলাক উইকলি কারেন্ট এফেয়ার্স আমি আলোচনা কৰিছো সেইবিলাকত এই কোৱেশ্চন বিলাক আমি অলরেডি ডিসকাস কৰিছো কিন্তু তথাপি গোটেইবিলাক এৱাৰ্ডৰ বিষয়ে যেটো এটা ভিডিওতে আমি ইনক্লুড কৰিছো সেইভাবে গোটেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে এইখিনিও ইয়াতে ইনক্লুড কৰি দিয়া হৈছে গতিকে যিসকলে উইকলি কারেন্ট এফেয়ার্সৰ ভিডিওবিলাক চাই আছে তেওঁলোকে অলরেডি এইবিলাক ডেফিনেটলি চাইছে তো যি কি নহওক 23 নম্বৰ কোৱেশ্চনটোত আছে অনুৰাধা শৰ্মা পূজাৰী was awarded the 2021 সাহিত্য একাডেমি এৱাৰ্ড for which novel যে অনুৰাধা শৰ্মা পূজাৰী কোনখন উপন্যাসৰ বাবে 2021 চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে গতিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে অসমীয়া ভাষাৰ অনুৰাধা শৰ্মা পূজাৰী লাভ কৰিছে গতিকে কোনখন কিতাপত লাভ কৰিছে হেতু প্ৰশ্ন ৰাগ অনুৰাগ মেৰেং জলছবি আৰু ইয়াত এখন অৰণ্য আছিল উত্তৰ হ'ব অপচন নম্বৰ ডি ইয়াত এখন অৰণ্য আছিল এটা আছে কোৱেশ্চন নম্বৰ 24 লৈকে মদাই গোহাই has been awarded the সাহিত্য একাডেমি award of 2021 for which book যে তলৰ কোনখন কিতাপৰ বাবে মদাই গোহাই 2021 চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে গতিকে অসমীয়া ভাষাৰ লগে লগে বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা বিলাকো দিয়া হৈছিল গতিকে 2021 চনৰ সাহিত্য অকাডেমি বঁটা বড়ো ভাষা শিতানত লাভ কৰিছে মদাই গোহাই গতিকে কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে হেতু হল প্ৰশ্ন তো নামবিলাক আপোনালোকে মনত ৰাখিব তাৰ লগে লগে কোনখন কিতাপত পাইছে হেতু আপোনালোকে মনত ৰাখিব লাগিব গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি খৰো ছায়াও আৰু হিমালয় গতিকে এই কিতাপখনৰ বাবে লাভ কৰিছে মদাই গোহাই বড়ো শিতানৰ সাহিত্য অকাডেমি বঁটা এটা আছে কোৱেশ্চন নম্বৰ 25 লৈকে হু ইজ দ্য উইনাৰ অফ ইভ পুৰস্কাৰ 2021 ফৰ দেউকা কোবাইজাই গতিকে দেউকা কোবাইজাই গ্ৰন্থখনৰ বাবে যুৱ পুৰস্কাৰ 2021 ৰ বিজয় কোন অভিজিত বৰা গৌতম দৈমাৰী মৃণাল চন্দ্ৰ কলিতা আৰু ৰত্নেশ্বৰ নাৰ্জাৰী তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ অভিজিত বৰা গতিকে অভিজিত বৰাই লাভ কৰিছে যুৱ পুৰস্কাৰ 2021 কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে এইটো মনত ৰাখিব দেউকা কোবাইজাই গ্ৰন্থখনৰ বাবে গতিকে বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনছ বিলাক সো সকলো এক্সামতে এই কোৱেশ্চনছ বিলাক অহাৰ যথেষ্ট চান্স আছে এটা আছে কোৱেশ্চন নম্বৰ 26 লৈকে হু ইজ দ্য উইনাৰ অফ ইভ পুৰস্কাৰ 2021 ফৰ জিউ গানাং সহ গতিকে বড়ো শিতানতো ইভ পুৰস্কাৰ 2021 ঘোষণা কৰা হৈছে বা দিয়া হৈছে গতিকে কোনজন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে অভিজিত বৰা গৌতম দৈমাৰী মৃণাল চন্দ্ৰ কলিতা আৰু ৰত্নেশ্বৰ নাৰ্জাৰী তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি গতিকে তেওঁ কোনখন কিতাপৰ বাবে লাভ কৰিছে জিউ গানাং সহ নামৰ কিতাপখনৰ বাবে তেওঁ লাভ কৰিছে যুৱ পুৰস্কাৰ 2021 এটা আছে কোৱেশ্চন নম্বৰ 27 লৈকে who backed the Bal Sahitya Puraskar for his novel Bokul Fulor Dore in Assamese language যে কোনে তেওঁৰ উপন্যাস বকুল ফুলৰ দৰেৰ বাবে অসমীয়া ভাষাৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল গতিকে বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে অসমীয়া ভাষা শিতানত কিতাপখনৰ নাম দিয়া হৈছে উপন্যাসখনৰ নাম দিয়া হৈছে বকুল ফুলৰ দৰে গতিকে কোনজনে লাভ কৰিছে কোনগৰাকী সাহিত্যিকে লাভ কৰিছে অভিজিত বৰা গৌতম দৈমাৰী মৃণাল চন্দ্ৰ কলিতা আৰু ৰত্নেশ্বৰ নাৰ্জাৰী তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মৃণাল চন্দ্ৰ কলিতা গতিকে বকুল ফুলৰ দৰে এই উপন্যাসখনৰ বাবে তেওঁ লাভ কৰিছে অসমীয়া ভাষা শিতানত বাল সাহিত্য পুৰস্কাৰ গতিকে এইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব কনফিউজন হোৱাৰ যথেষ্ট চান্স আছে কোনখন কিতাপৰ বাবে কোনে লাভ কৰিছে কি বঁটা লাভ কৰিছে এইখিনি আপোনালোকে মনত ৰাখিব এটা আছে কোৱেশ্চন নম্বৰ 28 লৈকে হু বেকড দ্য বাল সাহিত্য পুৰস্কাৰ ফৰ হিজ বুক দিখুৰা চলবাথা ইন বড়ো লেংগুৱেজ গতিকে কোনে দিখুৰা চলবাথা নামৰ শিশু গ্ৰন্থখনৰ বাবে বড়ো ভাষাৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল গতিকে বাল সাহিত্য পুৰস্কাৰ অসমীয়া ভাষাতো দিয়া হৈছে অসমীয়া ভাষা শিতানত দিয়া হৈছে তাৰ লগে লগে বড়ো ভাষা শিতানতো দিয়া হৈছে গতিকে ইয়াতে কোনে লাভ কৰিছে বড়ো ভাষা শিতানত এটো হল প্ৰশ্ন অভিজিত বৰা গৌতম দৈমাৰী মৃণাল চন্দ্ৰ কলিতা আৰু ৰত্নেশ্বৰ নাৰ্জাৰী তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ৰত্নেশ্বৰ নাৰ্জাৰী কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে এখন শিশু গ্ৰন্থ সেইখনৰ নাম আছিল দিখুৰা চলবাথা তো এই গ্ৰন্থখনৰ বাবে তেওঁ লাভ কৰিছে বড়ো ভাষাৰ বাল সাহিত্য পুৰস্কাৰ তো ইয়াৰ ওপৰত আপোনালোকে আৰু কিছু এৱাৰ্ডৰ বিষয়ে জানিব লাগিব যি 2021 বৰ্ষত দিয়া হৈছিল যথেষ্ট ইম্পৰ্টেন্ট হয় যে আসাম সিভিলিয়ান এৱাৰ্ড দিয়া হৈছিল আসাম সিভিলিয়ান এৱাৰ্ডত তিনিটা এৱাৰ্ড দিয়া হৈছিল অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ এৱাৰ্ড গতিকে এই বঁটাবিলাক কোনে কোনে লাভ কৰিছিল সেইখিনি আমি এতিয়া আলোচনা কৰিম সৰ্বমুঠ 19 গৰাকী ব্যক্তিক এই এৱাৰ্ড দিয়া হৈছে প্ৰথমটো হৈছে অসম বৈভৱ দ্বিতীয়টো হৈছে অসম সৌৰভ আৰু তৃতীয়টো হৈছে অসম গৌৰৱ যেনেদৰে পদ্ম এৱাৰ্ডসমূহ দিয়া হয় পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী ঠিক তেনেদৰে অসম চৰকাৰেও অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে 19 গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰিব
তো ইয়াতে এই সিভিলিয়ান এৱাৰ্ডসমূহৰ ভিতৰত হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হ'ব আসাম বৈভৱ আৰু এই বঁটাত নগদ ধন দিয়া হয় 5 লাখ টকা নগদ ধন দিয়া হ'ব ঠিক তেনেদৰে অসম সৌৰভ যিসকলে লাভ কৰিব তেওঁলোকক 4 লাখ টকাকে নগদ ধন দিয়া হ'ব আৰু অসম গৌৰৱ যিসকলে লাভ কৰিব তেওঁলোকক 3 লাখ টকাকে নগদ ধন দিয়া হ'ব তো এইখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আমি আলোচনা কৰিম যে এই বঁটা কোনে লাভ কৰিছে প্ৰথমত আহিব অসম বৈভৱ সো অসম বৈভৱ বঁটা লাভ কৰিছে ৰতন টাটা সো কিহৰ বাবে তেওঁক এই বঁটা দিয়া হৈছে exceptional contribution towards furthering cancer care in the state যে অসমত ক্যান্সাৰ হস্পিটাল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে আৰু তাৰ বাবে তেওঁক এই বঁটা দিয়া হৈছে অসম বৈভৱ বঁটা সো 16খন ক্যান্সাৰ হস্পিটাল নিৰ্মাণ কৰা হ'ব অসম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত অলৰেডি 10খনৰ কাম এই বছৰতে সমাপ্ত হ'ব আৰু অহা এপ্ৰিল মাহৰ পৰা এই হস্পিটালবিলাক আৰম্ভ কৰা হ'ব গতিকে আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত ইয়াক নিৰ্মাণ কৰা হৈছে হস্পিটালবিলাক আৰু ইয়াতে টাটা ট্ৰাষ্টে সহযোগিতা আগবঢ়াইছে বা এই যেটো প্ৰজেক্ট লোৱা হৈছে প্ৰজেক্টটো ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কোঅপাৰেচন আছে সহযোগিতা আছে টাটা ট্ৰাষ্ট আৰু অসম গভৰ্ণমেণ্টৰ গতিকে সেইবাবে ৰতন টাটাক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে অসম বৈভৱ বঁটাৰে গতিকে প্ৰশ্ন আহিব পাৰে যে অসম বৈভৱ কোনে লাভ কৰিছে ৰতন টাটাই কিহৰ বাবে দিয়া হৈছে এইখিনি আপোনালোকে মনত ৰাখিব এতিয়া দ্বিতীয়ত আছে অসম সৌৰভ আৰু অসম সৌৰভ বঁটা 5 গৰাকী ব্যক্তিক দিয়া হৈছে তো ব্যক্তি কেইগৰাকী হৈছে প্ৰফেসৰ কমলেন্দু দেৱক্ৰৰে দ্বিতীয়ত আছে প্ৰফেসৰ দীপক চান্দ জৈন তৃতীয়ত আছে NHM আসাম ডাইৰেক্টৰ ডক্টৰ লক্ষ্মণন তো NHM মানে নেশ্যনেল হেল্থ মিছন গতিকে অসমৰ নেশ্যনেল হেল্থ মিছনৰ ডাইৰেক্টৰ ডক্টৰ লক্ষ্মণনক দিয়া হৈছে অসম সৌৰভ বঁটা তাৰ পিছত দিয়া হৈছে চেম্পিয়ন বক্সাৰ লাভলিনা বৰগোহাঁইক দিয়া হৈছে অসম সৌৰভ বঁটা আৰু 5 নম্বৰ দিয়া হৈছে নীল পৱন বৰুৱাক দিয়া হৈছে অসম সৌৰভ বঁটা গতিকে আপোনালোকে ইয়াতে নামসমূহ মনত ৰাখিব লাগিব সুধিব পাৰে যে লাভলিনা বৰগোহাঁইক কি বঁটা দিয়া হৈছে তাত বিভিন্ন বঁটাৰ নাম থাকিব গতিকে অসম সৌৰভ বঁটা দিয়া হৈছে লাভলিনা বৰগোহাঁইক ঠিক তেনেদৰে নীল পৱন বৰুৱাক দিয়া হৈছে NHMৰ ডাইৰেক্টৰক দিয়া হৈছে প্ৰফেসৰ দীপক চান্দ জৈনক দিয়া হৈছে আৰু প্ৰফেসৰ কমলেন্দু দেৱক্ৰৰেক দিয়া হৈছে গতিকে 5টা নাম আপোনালোকে মনত ৰাখিব এতিয়া তৃতীয়ত আছে অসম গৌৰৱ গতিকে অসম গৌৰৱ বঁটা দিয়া হৈছে 13 গৰাকী ব্যক্তিক দিয়া হৈছে এক নম্বৰত আছে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আসাম মহেন্দ্ৰনাথ গাতে দ্বিতীয়তে দিয়া হৈছে এগৰাকী প্ৰফেসৰক দিয়া হৈছে তেখেতৰ নাম হৈছে ডক্টৰ বসন্ত হাজৰিকা 3 নম্বৰত দিয়া হৈছে এন্টাৰপ্ৰেনিউৰ আকাশজ্যোতি গগৈক দিয়া হৈছে এই গোটেইকেইজনে এন্টাৰপ্ৰেনিউৰে হয় আকাশজ্যোতি গগৈ 4 নম্বৰত আছে মনোজ কুমাৰ বসুমতাৰী আৰু 5 নম্বৰত আছে ববি হাজৰিকা গতিকে এওঁলোকক দিয়া হৈছে 6 নম্বৰত আছে মাউণ্টেইনাৰ পৰ্বত আৰোহণকাৰী এগৰাকী আছিল খৰসিং তেৰাং তো তেখেতক দিয়া হৈছে আৰু 7 নম্বৰত আছে ৱেভাৰ হেমপ্ৰভা চুটিয়া হিপিনী আছিল হেমপ্ৰভা চুটিয়া তেখেতক দিয়া হৈছে 8 নম্বৰত আছে অক্সিলাৰী নাৰ্ছ মিডৱাইফ নমিতা কলিতাক দিয়া হৈছে এগৰাকী নাৰ্ছ 9 নম্বৰত আশা ৱৰ্কাৰ এগৰাকীক দিয়া হৈছে আশা কৰ্মী এগৰাকীক দিয়া হৈছে বৰ্ণিতা মমিন 10 নম্বৰ ৰিটায়াৰ্ড ফৰেষ্ট অফিচাৰ এগৰাকীক দিয়া হৈছে ধৰণীধৰ বড়ো 11 নম্বৰত এগ্ৰি এক্সপৰ্টাৰ কৃষিৰ লগত জড়িত এজন ব্যক্তি যিয়ে শস্যবিলাক এক্সপৰ্ট কৰে তেওঁক দিয়া হৈছে কৌশিক বৰুৱা আৰু 12 নম্বৰত আছে অংগনবাড়ী ৱৰ্কাৰ এগৰাকীক দিয়া হৈছে কল্পনা বড়ো আৰু 13 নম্বৰত আছে এগৰাকী ডক্টৰ আসিফ ইকবাল তো এই 13 গৰাকী ব্যক্তিক দিয়া হৈছে অসম গৌৰৱ বঁটা তো ইয়াৰো নামবিলাক মনত ৰাখিব লাগিব আপোনালোকে সুধিব পাৰে যে তলৰ কোন গৰাকী হিপিনিক অসম গৌৰৱ বঁটা দিয়া হৈছে তো আপোনালোকে মনত ৰাখিব লাগিব ৱেভাৰ হেমপ্ৰভা চুটিয়াৰ কথা ঠিক তেনেদৰে এগৰাকী মাউণ্টেইনাৰ আছিল খৰসিং তেৰাং এই গোটেইবিলাক নাম আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব তো ইয়াৰ ওপৰত আপোনালোক সুধিব পাৰে যে কোন গৰাকী ওমেন এন্টাৰপ্ৰেনিউৰক অসম গৌৰৱ বঁটা দিয়া হৈছে তেতিয়া হ'ব ববি হাজৰিকা ঠিক তেনেদৰে আপোনালোকে পাইছে মনোজ কুমাৰ বসুমতাৰী তেখেতো এন্টাৰপ্ৰেনিউৰ আছিল কিন্তু তেখেত পিক ফাৰ্মিঙৰ লগত জড়িত গতিকে সুধিব পাৰে তলৰ কোন গৰাকী গাহৰি খেতিয়কে লাভ কৰিছে অসম গৌৰৱ তেতিয়া হ'ব মনোজ কুমাৰ বসুমতাৰী গতিকে এনে ধৰণৰ কথাবিলাক আপোনালোকে মনত ৰাখিব সো এতিয়া আমি আলোচনা কৰিম পদ্ম এৱাৰ্ডছ 2021 সে 2021 বৰ্ষত পদ্ম এৱাৰ্ডসমূহ দিয়া হৈছে ইয়াৰ ওপৰত অলৰেডি ভিডিও বনোৱা হৈছে পদ্ম বঁটা বুলি এটা ভিডিও বনোৱা হৈছে গতিকে প্লেলিষ্টত গৈ আপোনালোকে এই ভিডিওটি চাব পাৰিব কিন্তু ইয়াতে আমি অসমৰ কোনবিলাক ব্যক্তিয়ে পদ্ম এৱাৰ্ড লাভ কৰিছে অকল অসমৰখিনিহে আমি ইয়াত ডিসকাস কৰিম গোটেইবিলাক আমি আলোচনা নকৰো আপোনালোকে যদি গোটেইখিনি চাব বিচাৰে সেই ভিডিওটি আপোনালোকে চাব পাৰিব গতিকে এইবাৰ পদ্ম এৱাৰ্ড টোটেল 119 গৰাকী ব্যক্তিয়ে লাভ কৰিছে
তাৰে ভিতৰত 7 গৰাকী ব্যক্তিয়ে লাভ কৰিছিল পদ্ম বিভূষণ 10 গৰাকী লাভ কৰিছিল পদ্ম ভূষণ আৰু 102 গৰাকী লাভ কৰিছিল পদ্মশ্ৰী এৱাৰ্ড গতিকে আমাৰ অসমৰ পৰা কোনেও পদ্ম বিভূষণ বঁটা লাভ কৰা নাই পদ্ম ভূষণ এগৰাকী লাভ কৰিছে আৰু পদ্মশ্ৰী বঁটা 102 গৰাকীৰ ভিতৰত 8 গৰাকী লাভ কৰিছে অসমৰ কোনে কোনে লাভ কৰিছে সেইখিনি আমি ইয়াত ডিসকাস কৰিম সো যেহেতু পদ্ম বিভূষণ কোনো লাভ কৰা নাই গতিকে সেই বিষয়ে আমি আলোচনা নকৰো পদ্ম ভূষণ 10 গৰাকীৰ ভিতৰত এগৰাকী লাভ কৰিছে অসমৰ পৰা তো সেই গৰাকী হৈছে তৰুণ গগৈ পষ্টমাছলি তেওঁ লাভ কৰিছে মৰণোত্তৰভাৱে তেওঁক এই বঁটা দিয়া হৈছে পদ্ম ভূষণ তো যদি খুদে পদ্ম ভূষণ অসমৰ কোনে লাভ কৰিছে তো তৰুণ গগৈ তো ইয়াৰ পিছত আহিল পদ্মশ্ৰী টোটেল লাভ কৰিছে 8 গৰাকী ব্যক্তি লাভ কৰিছে অসমৰ টোটেল আছিল 102 তাৰ ভিতৰত অসমৰ পৰা পাইছে 8 গৰাকী তো প্ৰথম গৰাকী হৈছে লক্ষ্মী বৰুৱা তো সোশ্যাল ওয়ার্কত তেখেতে পাইছে সমাজ কৰ্মী হিচাপত তেখেতে পাইছে সো ফাৰ্স্ট ওমেন ৰান কোঅপাৰেটিভ বেংক গতিকে তেখেতে প্ৰতিষ্ঠা কৰিছিল প্ৰথম মহিলাৰে পৰিচালিত সমবায় বেংক তেখেতে প্ৰতিষ্ঠা কৰিছিল তাৰ বাবে তেওঁক দিয়া হৈছে এই সন্মান তেওঁৰ হৈছে যোৰহাটৰ দ্বিতীয়তে আছে গোপীৰাম বৰগয়া বুঢ়াভকত সো তেখেতে আৰ্ট ক্যাটাগৰীত তেখেতে লাভ কৰিছে আসামিজ ফক মিউজিচিয়ান হয় লোক সংগীতজ্ঞ হয় তেখেতে সত্ৰীয়া সংগীতৰ আৰু তেওঁ হৈছে মাজুলীৰ গতিকে এইটো আপোনালোকে মনত ৰাখিব কোনটো ক্যাটাগৰীত লাভ কৰিছে বা কিহৰ বাবে লাভ কৰিছে সেইখিনি আপোনালোকে মনত ৰাখিব 3 নম্বৰত আছে বিজয়া চক্ৰৱৰ্তী তো পাব্লিক এফেয়াৰ্ছত পলিটিচিয়ান হয় আপোনালোকে জানে সকলে সিনিয়ৰ লিডাৰ এণ্ড এডুকেশনিষ্ট হিচাপে তেখেতে লাভ কৰিছে 4 নম্বৰত আছে মংগল সিং হাজোৱাৰী তেখেতে লিটাৰেচাৰ আৰু এডুকেশন ক্যাটাগৰীত সাহিত্য আৰু শিক্ষা ক্যাটাগৰীত তেখেতে পাইছে যে বড়ো পোয়েট হয় বড়ো কবি এগৰাকী এডুকেশনিষ্ট হয় তেওঁৰ ঘৰ হৈছে কোকৰাঝাৰত 5 নম্বৰত আছে দুলাল মানকি তেখেত আসামিজ সিঙ্গাৰ হয় জুমুৰ সম্ৰাট বুলি তেওঁ কোৱা হয় জুমুৰ সংগীতৰ তেওঁ সম্ৰাট তেওঁ হৈছে তিনিচুকীয়াৰ 6 নম্বৰত আছে বিৰুবালা ৰাভা তো সোশ্যাল ওয়ার্ক সমাজ কৰ্মী হিচাপে পাইছে সো ফৰ এগেইনষ্ট উইচ হান্টিং সো ডাইনি হত্যাৰ এগেইনষ্ট তেখেতে ফাইট কৰিছিল গতিকে তাৰ বাবে সমাজ কৰ্মী হিচাপে তেওঁক দিয়া হৈছে তেওঁ হৈছে গোৱালপাৰাৰ 7 নম্বৰ আছে ৰমান শৰ্মা সো তেখেতে জাৰ্নালিজমত পাইছে তেওঁ বৰদৈচিলা মেগাজিনৰ এডিটৰ আছিল আৰু 8 নম্বৰত আছে ইমৰান শাহ সো তেওঁ লিটাৰেচাৰ আৰু এডুকেশন ক্যাটাগৰীত তেখেতে পাইছে সাহিত্য আৰু শিক্ষা ক্যাটাগৰীত তেওঁ এগৰাকী সাহিত্যিক হয় গতিকে তেওঁ পাইছে পদ্মশ্ৰী বঁটা গতিকে এই টোটেল 9 গৰাকী ব্যক্তিয়ে পদ্ম বঁটা লাভ কৰিছে এগৰাকীয়ে পাইছে পদ্ম ভূষণ আৰু বাকি 8 গৰাকীয়ে পাইছে পদ্মশ্ৰী গতিকে গোটেইখিনি কথা আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিব পাৰে তো আজিৰ এই ভিডিঅ'টিত আমি এইখিনি কথা আলোচনা কৰিলো ইয়াত 2021 বৰ্ষৰ যিমান বিলাক প্ৰয়োজনীয় কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন হয় গোটেইবিলাকে আমি ডিসকাস কৰিছো গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকন দিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ